হাই ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈছোঁ। আজি অসমৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ বাৰ ঘৰখন চাওঁ বলক। আমাৰ লিভিং ৰুম ড্ৰয়িং ৰুম কি লাগিব লাইট লগাই থৈছো। এই ফ্লেটটো আমি লৈছিলো বহুত বছৰ আগতে 2006 সোমোৱা। গতিকে ফ্লেটটোৰ বাহিৰৰ পৰ্চনবোৰ ভিতৰৰ অলপ কনজাষ্ট ডেভেলপ ফ্লেটটো এতিয়া যিবোৰ ফ্লেট গুৱাহাটীত হৈ থাকে বা চলি থাকে পুৰা হল বহল ডাঙৰ হয়, তথাপিতো নিজৰ ঘৰটো সদায় নিজৰ ভালেই লাগে। এতিয়া মই দেখো আমাৰ সচৰাচৰ ৰখা যায় লিভিং ৰুমতো ৰখা যায়, যিমানটো আমি সন্মান পাওঁ এৱাৰ্ডছ পাওঁ সেইখিনি এনেকৈ ওপৰত ৰাখি থৈছো। মোৰ ঘৰটোৰ আৰু এটা খুব ভাল লগা পাৰ্ট মোৰ ডাইনিঙৰ যিটো জেগা এই যে মুকলিকে আছে, পুৰা পুৰা পাই থৈ গৈছে বতাহ, মুকলি বতাহ পাই থাকে, খুব ভাল লাগে। আৰু ৰাতিপুৱা সদায় শুই উঠিয়ে চাহকাপ খোৱাৰ ঠাইখন হৈছে এইখন, এইখিনিতে বহি চিতা চাহকণ দেও বা নিজেও কেতিয়াবা চাহকাপ বনোৱা হয়। সন্ধিয়া সময়ত প্ৰথমতে ঘৰটো লোৱাৰ পিছতে এইখিনি ঠাইত মোৰ ৰৈ খুব ভাল লাগে। মৌ লাগিছে এইখিনি ঠাইত ৰৈ খুব ভাল লাগে। এতিয়া যেনিবা বাচন ধোৱা ঠাই হ'ল এইখিনি আৰু মোৰ আগত এইখিনি জেগাত ৰৈ গুৱাহাটীখন যেতিয়া লাইট চাইট জ্বলি থাকে চাই বৰ ভাল লাগে। এইটো হৈছে পাকঘৰ আমাৰ। এতিয়া আমাৰ এই চিকাৰণীয়ে মাছ ফ্ৰাই কৰি আছে, খিচিৰো বস্তুৰো হৈ আছে, গোটেইখন চবফালে বস্তু অপৰ্যাপ্ত বস্তুৰে ভৰি আছে। মই মুকলি ঠাই বৰ ভাল পাওঁ, কিন্তু ফ্লেটত মানে জানেই যে মুকলি ঠাই খুব অভাৱ। এখন আপোনালোকে দেখা নাপায় একো আৰু এখন চব আলনা চালনা হ'লগৈ আৰু সৰু মাল্টি জিম এটা আছে। সেইটো বহুতে প্ৰশ্নও কৰে, কেতিয়াবা সোধে যে আপুনি কি ক'ৰবাত জিমত যায় নেকি বা কি কৰে। ঘৰুৱা কাম বন কৰোঁ, সেইটোৱে মোৰ কাৰণে এক্সাৰচাইজ। তাৰ মাজতে কেতিয়াবা মুড ভালে থাকিলে মন গ'লে অতি কম কাট চিট কেতিয়াবা একো এনেই অলপ সোনকালে এনেকৈ কৰোঁ আৰু এইটো খুব পোহৰ ভৰা ৰুম এটা। বুঢ়া বুঢ়ী হালত এখন আমাৰ 2007-8 মানৰ সময়ৰ ফটো। তাৰপাছতে এতিয়া মোৰ যিটো মেইন ৰুম বুলি কোৱা যায়, লেতেৰা হৈ থাকিলে আজিকালি উপায় নাই আৰু মই মানে বস্তুবোৰ জেগাই জেগাই থৈ ভাল পাওঁ, কিন্তু আজিকালি উপায় নাই ঘৰত মানে লেতেৰা হৈ থাকিলে আৰু। এইখন এখন ভাল লগা ফটো, এইখন আমাৰ নগাঁও যেতিয়া ৰিচেপশ্যন আছে এখন দেখাওঁ। এইখন হোমৰ তলৰ মেইন আমাৰ যিটো ৰুম। এফালে সব আমাৰ সানগ্লাসেস গ্লাসৰ কালেকশন ঠিক আছে, আৰু সব সানগ্লাসেস গ্লাসৰ কালেকশন আছে। এইটো মোৰ আলমাৰী, তাৰপিছতে আকৌ এইটো মোৰ আলমাৰী, মোৰ বস্তু থকা আলমাৰী। সেইফালে দুটা পাপাৰ আলমাৰী, দুটা সৰু আলমাৰী দেই, এইকেইটা সেইকেইটাতকে সৰু পাপাৰ আলমাৰী। তাৰপিছতে এইখিনি হৈছে মোৰ একদম ফেভাৰিট জেগা, হিয়াৰ মতে এইখিনি ময়ো লাগিছো। মই এইখন আইনাৰ পৰা মিডিয়া চেলফি লওঁ সদায় সদায় ওলাই আছে। হিয়া আমাৰ ওচৰলৈ অহাৰ পিছৰ পৰা আমাৰ তিনিটা নকা হ'ল অনুষ্ঠানত। এফালে বাপেকৰ ভৰিটো ওলমি থাকে, এফালে মোৰ ভৰিটো ওলমি থাকে। বাপেকে কেতিয়াবা সেই কাষৰ হেড বক্স, মানে কাষৰ যিটো বক্স থাকে আৰু বিছনাখন, সেই বক্সটোত শুবলগীয়া আৰু সেই বিছনাখন হিয়া পেলাই